স্বাগতম জানাইছোঁ গগৈ চিষ্টাৰ আন এটি ভিডিঅ'লৈ। আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপিয়ে লৈ আহিছোঁ। তাৰ আগতে দুটামান কথা কৈ লওঁ। বহুতে কৈ আছিল যে মানে তোমালোকে নিজৰ চেহেৰাটো উলিয়াবাচোন, চেহেৰাটো উলিয়াবা। তো সেইকাৰণে ভাবিলোঁ আজিৰ পৰা আমিও অলপকৈ ওলাবলৈ ট্ৰাই কৰিম, যিমান পাৰোঁ ট্ৰাই কৰিম ওলাবলৈ। গগৈ চিষ্টাৰ অনতনো কোন কোন আছে আপোনালোকে আজিৰ পৰা দেখিবলৈ পাব। মই আছোঁ আৰু বাকীকেইজনী আপোনালোকে লাহে লাহে দেখিবলৈ পাব পিছৰ ভিডিঅ'বিলাকত। আৰু আমাৰ ভিডিঅ'টো আজি এটা তেনেই চিম্পল ৰেচিপি হয়। ৰেচিপি বুলি ক'ব নোৱাৰি, যিহেতু আপোনালোকে মাছ মাংস খাই আছে। মাছ মাংসৰ লগতে পনীৰটো খোৱা আৱশ্যক হয়নে নহয় বাৰু? পনীৰটো আপোনাৰ বহুত হেল্ডি হয়। তো আজি ভাবিলোঁ পনীৰকে বনাওঁ। ঘৰতে যি বস্তু আছে, টেঙা আছে, গাখীৰ আছে, টেঙা গছ ঘৰতে আছে। টেঙা ছিঙিব যাম, দেখাম আপোনালোকক আমাৰ টেঙা গছজোপা। আৰু গাখীৰটো আছেই ঘৰত, ৰাতিপুৱাই খোৱা হৈ গ'ল। তো ভাবিলোঁ আজি ৰাতি পনীৰ খাওঁ। সদায়নো কিমান মাছ মাংস খাই থাকিম নহয়নে বাৰু? আৰু মাছ মাংস কিনিবলৈ যাবলৈ বহুতেই ভয় হৈছে। পাছফালে আমাৰ গৰু গাই চিঞৰি আছে, শুনিছে চাগে। তো মাকজনী অহা নাই, তো পোৱালিটোৱে চিঞৰি আছে। আৰু আপোনালোকে মানে ওলাই যাবলৈ পৰিস্থিতি বহুতেই বেয়া। আমাৰ যোৰহাটত লকডাউন চলি আছে, গম পাইছে চাগে। তো আপোনালোকেও ওলাই নাযাব তেনেকৈ। কিবা দৰকাৰ, বেছি জৰুৰী দৰকাৰ হ'লেহে ওলাই যাব। আৰু আমি ওলাই যোৱা নাই, যেনেকৈ পাৰোঁ তেনেকৈয়ে আছোঁ, যেনেকৈ পাৰোঁ তেনেকৈয়ে খাইছোঁ। আৰু ওচৰতে গেলামালৰ দোকান আছে, তো সেইখিনি বস্তুৱে আমি চলি আছোঁ। আৰু আজি পনীৰ বনাম, কেনেকৈ বনাওঁ দেখাওঁগৈ। চবেই জানে পনীৰ বনাবলৈ, কিন্তু একচুৱেল আচলি ছফ্টনেছ হোৱা টিপছ কেইটামান দিম, চাই থাকক আমাৰ ভিডিঅ'টো। বলক তেন্তে টেঙা ছিঙিব যাওঁ। এয়া চাওক, মই বাৰীলৈ আহিছোঁ। দুটা টেঙাই ছিঙিম, যিহেতু আমাক দুটাই লাগে। চাওক, আমাৰ গছজোপা বহুতেই ডাঙৰ হৈ গ'ল আৰু অলপ জংঘলো হৈ গৈছে, যিহেতু বাৰিষা বতৰ। তো দুটা ছিঙিলোঁ, অলপ ডাঙৰ চাইজৰ। এতিয়া পাকঘৰলৈ যাওঁ বলক। এয়া গাখীৰ লৈ ল'লোঁ 1 লিটাৰ, আৰু টেঙাও চেপি ল'লোঁ, টেঙাৰ ৰস উলিয়াই ল'লোঁ, 2টা টেঙাৰ ৰস। আমাৰ গাখীৰ গৰম হৈ গৈছে, আৰু গৰম হোৱাৰ লগে লগে আমি হাতাখনে এনেকৈ লৰাই দিছোঁ, যাতে গাখীৰখিনি পাত্ৰটোত লাগি নাযায়। আৰু টেঙা পানীত আমি গৰম পানী মিলাই ল'লোঁ। ফাৰ্ষ্ট টিপটো এইটোৱেই যে আপোনালোকে টেঙা পানী ডাইৰেক্ট দি নিদিব, গৰম পানী মিহলাই ল'ব। আৰু এতিয়া আমাৰ গাখীৰ উতলি গৈছে, বইল আহিবলৈ লৈছে। বইল অহাৰ লগে লগে আমি টেঙা পানী লাহে লাহে মিক্স কৰিছোঁ। ছেকেণ্ড টিপছটো এইটো যে আপোনালোকে টেঙা পানীখিনি গোটেইখিনি একেলগে দি নিদিব, লাহে লাহে দি থাকিম, যেতিয়ালৈকে গাখীৰ ফাটাত দেখা নাপাওঁ। এয়া চাওক, আমাৰ ফাটি গৈছে, গাখীৰ ফাটিবলৈ লৈছে। তো টেঙা পানীও আমি দিবলৈ বন্ধ কৰিলোঁ। বহুতখিনি টেঙা পানী আমাৰ থাকি যায়। তো এইখিনি হৈ গৈছে, আৰু বহুত টেঙা পানী থাকিও গ'ল। এতিয়া আমি ডাঙৰ চাই ডাবৰ এটা লৈ লৈছোঁ, তাতে খৰাহী এখন লৈ ল'লোঁ। আপোনালোকে যি পায় তাকে ল'ব, চালনী বা তেনেকুৱা লৈ ল'ব আৰু যি পাৰে। তাতে ওপৰত কটন কাপোৰ দি দিলোঁ, মই গামোচা এখন ল'লোঁ। আপোনালোকে যি পাৰে তাকে ল'ব। যিহেতু মই টেপটোত বান্ধিবলৈ লৈছোঁ, তো গামোচাখন সুবিধাৰ বাবে ল'লোঁ। এতিয়া ভালকৈ এইখিনি গাঁঠি এটা দি ল'ম। গাঁঠি এটা দি ঠাণ্ডা পানী দি ভালকৈ ধুই লৈছিলোঁ, কিন্তু ভিডিঅ' কৰাহে নহ'ল। ভিডিঅ' কৰি আছিলোঁ ভাবিছিলোঁ, কিন্তু কৰা নহ'ল। এইখিনি ঠাণ্ডা পানী দি ধুই ল'লোঁ, যাতে টেঙা যদি লাগি আছিল বা টেঙা পানী যিটো আছিলে জাবৰ দিলোঁ, সেইটো ধুই 10 মিনিটৰ বাবে এনেকৈ ৰাখি থৈ দিম। 10 মিনিটৰ পাছত আমি এনেকৈ আনি ল'লোঁ। খৰাহীটোৰ ওপৰত আকৌ ভালকৈ চেপি লৈছোঁ, যাতে আকৌ পানী যিবিলাক আছে সেইখিনি যাতে নাইকিয়া হৈ যাবলৈ। এতিয়া আপোনালোকে এইটো শ্বেপাৰটো ভৰাব পাৰে, যদি সৰহকৈ থাকে শ্বেপাৰত ভৰাব পাৰে, শ্বেপ দিবৰ বাবে। যিহেতু আমি ঘৰতে খাম, তো এনেকৈয়ে ৰাখি দিছোঁ। আৰু এতিয়া টাইটকৈ কাপোৰখন পকাই ওপৰত গধুৰ বস্তু যি পায়, মই শিল আছিলে শিল এটা দিছিলোঁ, এনেকৈ ৰাখি থৈ দিম। 1 ঘণ্টাৰ বাবে, আধা ঘণ্টাৰ নহয়, 1 ঘণ্টাৰ বাবে ৰাখি থৈ দিম। এয়া চাওক, 1 ঘণ্টাৰ পাছত পনীৰ টাইট হৈ গৈছে। এতিয়া কাপোৰখন গুচাই ল'ম। এইটো চাওক, কিমান ধুনীয়াকৈ টাইট হৈ গ'ল, গোটেইখিনি লাগ খাই গ'ল। এইটো এতিয়া 1.5 ঘণ্টামান বাবে ফ্ৰিজত
ৰাখি থৈ দিম। এয়া ফ্ৰিজৰ পৰা উলিয়াই লৈছোঁ। পনীৰ হৈ গ'ল দেখিছে। এয়া আমি কাটি দেখাম কিমান ছফ্ট হৈছে। এয়া আপোনাৰ 1 লিটাৰ গাখীৰত এপোৱামান ওলাইছে আৰু এপোৱা যথেষ্ট। কাটি দেখাম দে কেমেৰা। এইখিনি এতিয়া কাটি ল'ম সৰু সৰু পিচেছত। এইটো চাওক কিমান ছফ্ট হৈছে। এই দুটা টিপছ ব্যৱহাৰ কৰি এনেকৈ পনীৰ বনাবচোন, খুবেই ভাল হয়। আশা কৰোঁ আমাৰ আজিৰ ৰেচিপিটো ভাল পালে বুলি। যদি আপোনালোকে এইকেইটা টিপছ ইউজ কৰি বনোৱা নাই পনীৰ, প্লিজ বনাই চাব। আৰু যদি আমাৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।